স্বাগতম জানাইছো অসম ইনফো 2.0 আজিৰে অন্য ভিডিঅ'লৈ। আজিৰে ভিডিঅ'ত আপোনালোকক জনাম আপোনালোকে কেনেদৰে আপোনালোকৰ যি সাবস্ক্ৰাইবাৰ আছে সাবস্ক্ৰাইবাৰ আপোনালোকে কেনেদৰে হাইড কৰিব সেই বিষয়ে আজিৰে ভিডিঅ'ত বিস্তাৰিতভাৱে আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেনহলে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰিব। বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। তো আজিৰ ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছো আপোনালোকৰ যদি এটা ইউটিউব চেনেল আছে ইউটিউব চেনেলটো যদি আপোনালোকে কিবা এটা ভিডিঅ' এৰে সেই ভিডিঅ'টোত যদি আপোনালোকৰ ভিউ কম আহে সেইবিলাক ভিডিঅ' যদি মানুহৰ সন্মুখত যদি শো কৰে অৰ্থাৎ ব্ৰাউজ ফিচাৰ যদি আপোনালোকৰ ভিডিঅ'বিলাক শো কৰাৰ পিছত যিবিলাক ভিডিঅ'ত কম ভিউ থাকে তেওঁলোকৰ সাবস্ক্ৰাইবাৰ কম থাকে তো তেনেকুৱা ভিডিঅ' মানুহে প্লে নকৰে। সাধাৰণতে মানুহৰ এটা সেটআপ হৈ গৈছে, এটা মাইন্ড সেটআপ হৈ গৈছে যে যিবিলাক ইউটিউবাৰৰ বেছি সাবস্ক্ৰাইবাৰ আছে তেওঁলোকৰ ভিডিঅ' বেছিকে ফ্লো কৰা হয় আৰু কিছুমান ইউটিউবাৰৰ যি কম সাবস্ক্ৰাইবাৰ লাইক ধৰি লওক 10,000 20,000 তেনেকুৱা সাবস্ক্ৰাইবাৰ থাকিলে তেওঁলোকৰ ভিডিঅ'সমূহ কমকে চোৱা হয়। তো তেওঁলোকৰ ভিডিঅ' যিবিলাক কমকে চোৱা হয় তাৰ কাৰণ তেওঁলোকৰ যি ইউটিউবত যি সাবস্ক্ৰাইবাৰটো অতি কম থাকে, সাবস্ক্ৰাইবাৰটো দেখা যায় তাৰ বাবে মানুহে নাচায়। যিবিলাক মানুহৰ 10,000 20,000 সাবস্ক্ৰাইবাৰ থাকে তেনেকুৱা ইউটিউবাৰৰ ভিডিঅ'বিলাক মানুহে কমকে চায়। আজিকালি মানুহৰ এটা সেটআপ হৈ গৈছে যে যিবিলাক ইউটিউবাৰৰ বেছি সাবস্ক্ৰাইবাৰ তেওঁলোকৰ ভিডিঅ'সমূহ নিতৌ তেওঁলোকৰ ভিডিঅ'সমূহ ফ্লো কৰে। যিবিলাক ইউটিউবাৰ কম সাবস্ক্ৰাইবাৰ তেনেকুৱা ইউটিউবাৰৰ ভিডিঅ' কম চোৱা হয়। তো সাবস্ক্ৰাইবাৰটো আপোনালোকে কেনেদৰে হাইড কৰি ৰাখিব আৰু মানুহে আপোনালোকৰ ভিডিঅ'টো বেছি চাব সেই বিষয়ে জানিবলৈ হলে আপোনালোকে মোবাইলৰ স্ক্ৰিনত যাব লাগিব। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ এপ ওপেন কৰি ল'ব। মই প্ৰথমতে এটা এপছ ওপেন কৰি লৈছো ক্ৰম ব্ৰাউজাৰ। তো ইয়াতে মই আপোনালোকক দেখুৱাম, ইয়াতে স্টেপ বাই স্টেপ আপোনালোকক দেখুৱাই দিম আপোনালোকে কেনেদৰে সাবস্ক্ৰাইবাৰ হাইড কৰিব। তো আপোনালোকে কি কৰিব, প্ৰথমতে লিখিব youtube-studio.com youtube-studio.com লিখি সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা ইন্টাৰফেস খোল খাব। তাতে আপোনালোকে দেখা পাব আপোনালোকৰ চেনেলৰ যিখিনি ডাটা এইখিনি শো কৰিব। তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব অলপ যদি স্ক্ৰল ডাউন কৰে কৰ্নাৰ সাইডত আপোনালোকে দেখা পাব সেটিং অপচন। তো আপোনালোকে সেটিং অপচনত ক্লিক কৰিব। সেটিং অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আহিব জেনাৰেল চেনেল। তো আপোনালোকে দ্বিতীয় নম্বৰ যিখন অপচন আছে চেনেল হেতুত আপোনালোকে সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আহি যাব বেসিক ইনফো, তাৰ পিছত আহিব এডভান্স সেটিং। তো আপোনালোকে এডভান্স সেটিংত ক্লিক কৰিব। তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব সাবস্ক্ৰাইবাৰ কাউন্ট। তো ইয়াতে টিক চিন থাকিব, আপোনালোকে টিক চিনটো উঠাই দিব অৰ্থাৎ ইনেবল থাকিলে ইয়াতে ডিসেবল কৰি দিব। তো কৰি দিয়াৰ পিছত আপোনালোকৰ চেনেলৰ যি সাবস্ক্ৰাইবাৰ আছে হেতু এই সাবস্ক্ৰাইবাৰটো অকল আপুনিহে চাব পাৰিব। তো আজি ভিডিঅ'টো ইমানেই আছিলে। আজিৰ ভিডিঅ'টো চোৱাৰ পিছত যদি কিবা হেল্প পাইছে, যদি হেল্পফুল হৈছে এই ভিডিঅ'টো, তো আমাৰ চেনেলটো লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।